हेलो एवरीवन मैं रंजने आपनालोकरলৈ আজি एक नतुन এটা ভিডিও লৈ আহিলো। আজি ভিডিওটো অকমান বেলেগ ধৰণৰ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আজি ভিডিওটোত মই আপোনালোকক দেখাম ফটা গাখীৰৰ পৰা কেনেদৰে মিঠাই প্ৰস্তুত কৰোঁ। আপোনালোকে হয়তো বহুতে চাগৈ ফাটিলে গাখীৰ পনীৰ বনায় নহলে কিছুমানে গাখীৰ পেলাই দিয়ে নহলে এটা সৰু সুৰা কিবা মিঠাই জাতীয় বস্তু বনাই থৈ দিয়ে কিন্তু মই আজি আপোনালোকক দেখাম এটা বিশেষ ধৰণৰ মিঠাই। এয়া দেখিছে নহয় আধা লিটাৰতকৈ অলপ বেছি হ'ব গাখীৰ ফাটিছিলে সেইকাৰণে মই অকণ গৰম কৰিলোঁ আৰু গৰম কৰোঁতে তাতে অকণমান নেমু চেপিও দি দিলোঁ যাতে তাৰ পৰা চানাখিনি সম্পূৰ্ণৰূপে ছেপাৰেট হৈ যায়। এয়া দেখিছে ন গৰম হৈছে যিহেতু গাখীৰখিনি ফাটি গৈছিলে আৰু দেখিছে ন ছাইডত লাগি গৈছে কিন্তু জ্বলিবলৈ নিদিব দেই নজ্বলাৰ আগতে ধুনীয়াকৈ নমাব লাগিব। এতিয়া সম্পূৰ্ণৰূপে চানাখিনি ওলাই লৈছে। এতিয়া মই ইয়াক কি কৰিম এখন চেকনিৰ সহায়ত চানাখিনি পানীখিনিৰ পৰা ছেপাৰেট কৰি ল'ম। এতিয়া দেখিছে মই এখন চাকনি লৈছোঁ আৰু চাকনিখনত এনেদৰে ধুনীয়াকৈ দেখিছে এয়া চানাখিনি ঢালি দিছোঁ। বহুত সময় ৰাখিব নালাগে, এনেকৈ বস্তুটো ছেট হৈ গ'লে অকণমান অসুবিধা হয়, অলপ পনীয়া পনীয়া হৈ থাকোঁতে উঠাই দিব লাগে। আৰু এইফালে এখন টাৱা পাতি লৈছোঁ দেখিছে নহয় এয়া টাৱা এখন পাতি লৈছোঁ আৰু এইখিনি যিখিনি মই চানা ৰেডি কৰি ৰাখিছিলোঁ ইয়াত ধুনীয়াকৈ দি দিলোঁ আৰু ধুনীয়াকৈ হেতাখনেৰে তাৰ যিবোৰ গোটা গোটা সেইটো ভাঙি দিম। আৰু আমি ইয়াত আমাৰ প্ৰয়োজন অনুসৰি আপোনালোকে মিঠা কিমান খায় কম খায় বেছি খায় আপোনালোকৰ প্ৰয়োজন অনুসৰি ইয়াত মিঠা চেনি দি দিছোঁ। চেনিখিনি যিহেতু অকণমান গলিছে এতিয়া মই দেখিলোঁ অকণমান চেণ্টৰ কাৰণে দুটা ইলাচি গুড়ি কৰি ইয়াতে দি দিলোঁ। দেখিছে নহয় ইলাচিকেইটা দি দিছোঁ। এতিয়া ভালদৰে হেতাখনেৰে যিখিনি চানাখিনিৰ গোটা গোটা পাতি আছিলে ন সেইখিনি ধুনীয়াকৈ ভাঙি দিম। এতিয়া যিহেতু অকণ আঠা আঠা হৈছে এতিয়া মই এয়া দেখিছে নহয় এভৰিডে গাখীৰ হয় ইয়াৰ 2 চামুচ বা 3 চামুচ দি দিলোঁ। যেতিয়া অকণমান চানাখিনি আঠা আঠা হ'ব তেতিয়া ইয়াত দি দিম আৰু এতিয়া ভালদৰে এই সৰু যিখন মই হেতা লৈছোঁ সেই হেতাখনে ভালদৰে মিক্স কৰিম আৰু যেতিয়া অকণমান আঠা আঠা ভাৱ হ'ব গেছটো অফ কৰি আমি আমাৰ যিটো মিঠাই প্ৰস্তুত কৰিম বুলি ভাবিছোঁ সেইটো ধুনীয়াকৈ কৰিব পাৰিম। কেতিয়াবা আপোনালোকেও এনেকৈ সেই মিঠাইটো বনাই খাই চাবচোন, বৰ ভাল লাগে। একদম হোটেলৰ মিঠাই মানে পাত্তা নাপাবা। আৰু যিয়ে নহওক হোটেলৰ মিঠাইটো এইটো একেবাৰে অৰ্গেনিক নহয় জানো, আমি ঘৰত একো কেমিকেল ব্যৱহাৰ নকৰাকৈ নিজে খাবৰ কাৰণে প্ৰস্তুত কৰা নাই জানো, সেইকাৰণে একো নিদিলেও কোনো কথা নাই। যিহেতু ফটা গাখীৰখিনি আমাৰ নষ্টহে হৈ যাব। এনেদৰে মিঠাইটো আপোনালোকে খাই চাবচোন, খুবেই টেষ্টি হয়। মোৰ যিহেতু গাখীৰখিনি বেছি নাছিল সেইকাৰণে মিঠাইকেইটা ইমান বেছি ডাঠো হোৱা নাই। আপোনালোকক খালি মই আজি বনাই চাবৰ কাৰণে দেখালোঁহে মাত্ৰ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন, বৰ বেছি সোৱাদ হয়। এয়া দেখিছেনে মই আঙুলিকেইটা টেষ্ট কৰি চাইছোঁ মানে আঠাটো কিমান জোখৰ হৈছেনে নাই। ঠিকে আছে বাৰু। এতিয়া ধুনীয়াকৈ এখন ষ্টীলৰ হেৰি ল'লোঁ দেখিছে ন প্লেট লৈছোঁ ষ্টীলৰ প্লেটখন সেই গেছৰ ওপৰতে মই ৰখাই ল'লোঁ মোৰ সুবিধাৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ যিহেতু গৰম হৈ আছে মই হাতেৰে টিপিব নোৱাৰিম আৰু হাত লগোৱাটো ইমান ভালো নহয়, মানে যিহেতু মিঠাইখিনি ঘৰতে খাম যেতিয়া সকলোৱে ভালো নাপায় হাতখন পটককৈ লগাই দিলে, সেইকাৰণে হেতাখনে এনেদৰে মিলাই দিছোঁ। এয়া দেখিছে নহয় এয়া একদম অকণমান কালাৰিং নিচিনা হৈছে কিন্তু মই একো কালাৰ দিয়া নাই দেই এতিয়ালৈকে। দেখিছে অকণ আঠা আঠা হৈছে, তেলেতীয়া হৈছে। এতিয়াহে মই আপোনালোকক ফাইনেলি মিঠাই লুকটো দেখাম। দেখিছে নহয় মোৰ যিহেতু গাখীৰখিনি কম আছিলে সেইকাৰণে চানাও কম হ'ল, কিন্তু মিঠাইকেইটা ইমান বেছি ডাঠ নহ'ল কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। গতিকে আপোনালোকেও এনেকৈ ফটা গাখীৰখিনি নেপেলাই এনেদৰে মোৰ নিচিনাকৈ মিঠাইটো বনাই খাই চাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে ভিডিঅ'খন ইমানেই আৰু যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' দি আপোনালোকক লগ পাই থাকিম তেনেহ'লে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।